বৰ্তমান সমাজখনৰ ডাঙৰ এটা ইছ্যু হৈ পৰিছে যে বোৱাৰীসকলৰ কিবা নহয় কিবা এটা ইছ্যু আহিয়ে থাকে যে কোনোবাৰ বোৱাৰীয়ে কোনোবাৰ ল'ৰাৰ লগত লিংক লাগিছে বা কোনোবা এগৰাকী বোৱাৰী কি হৈছে নিজৰ সন্তানক এৰি থৈ গৈছে যে কিয় হৈ আছে নাৰীৰ বদনাম কিয় হৈ আছে কাৰণ নাৰীসকল এতিয়াও শিক্ষিত হোৱা নাই নাৰীসকলৰ এতিয়াও চিন্তাধাৰা বিকাশ হোৱা নাই আজিকালি আৰু গাঁওবিলাক গাঁও হৈ থকা নাই গাঁওবিলাক বহুতখিনি উন্নত হ'ল প্ৰত্যেকৰ ঘৰে ঘৰে আজিকালি চাইকেলৰ ঠাইত মটৰ চাইকেল আহি পালে বহুতৰে ঘৰত গাড়ী আহি পালে প্ৰত্যেকৰে ঘৰবিলাক আগৰ দৰে মাটিৰ হৈ থকা নাই এতিয়া আৰু পকী ঘৰ হৈ গৈছে আছে আৰু বোৱাৰী ছোৱালী ডেকা গাভৰু সকলোৰে হাতে হাতে এণ্ড্ৰইড মোবাইল আছে চ' আজিকালি আৰু গাঁওবিলাক গাঁও হৈ থকা নাই কিন্তু উন্নতি বা বিকাশ বুলিলে অকল কি হাতে হাতে মোবাইল বা ঘৰে ঘৰে গাড়ী থকাটোকে বুজাই নে কেতিয়াবা অলপমান ডেপ্থত গৈ ভাবি চাইছেনে এতিয়াও আমাৰ গাঁওবিলাকত এইটোৱে চিন্তাধাৰা বাস কৰি আছে যে ছোৱালী মানে অকল বিয়া আৰু তাৰপিছত কি হয় ছোৱালী এজনী বিয়া হৈ যায় কম বয়সত বিয়া হৈ যায় তাৰপিছত কি হয় নিজৰ যিখিনি কামনা বাসনা থাকে যিখিনি বিচাৰে যে লাইফৰ পৰা এইখিনি বিচাৰিছিলোঁ নাপালোঁ তাৰপিছত কি হয় বোৱাৰী হোৱাৰ পিছত এণ্ড্ৰইড মোবাইল ল'ব হোৱাটছআপ খুলিব ইনষ্টা খুলিব ফেচবুক খুলিব তাৰপিছতো নিজেতো নাজানেই কাৰণ চিন্তাৰে বিকাশ নহয় চিন্তাৰ বিকাশ নোহোৱাকৈয়ে কি কৰে ছোৱালীবিলাকক বিয়া দি দিয়ে তাৰপিছত কি হয় হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুকত গৈ পিনে নানান ধৰণৰ মানুহৰ কবলত পৰি কিনে নিজকে পাহৰি যায় এনেকুৱা কিমান যে কেছ হৈ আছে বৰ্তমান আমাৰ ছাইডৰ পিনে হয়তো বহুতখিনি এৰিয়াতে এনেকুৱাই হৈ আছে যে বোৱাৰীবিলাকৰ লগত কিছুমান ঘটনা ঘটি আছে হয়তো কেতিয়াবা নিজৰ বাচ্ছাটোক এৰি কিনে পলাই গৈছে হয়তো কোনোবা মানুহৰ লগত লিংক থকাৰ কাৰণে কোনোবাই ছুইচাইড কৰিছে হয়তো হাজবেণ্ডে ছুইচাইড কৰিছে মই কোৱা নাই যে নাৰীগৰাকী ভাল হয় বেয়া কিন্তু ইয়াৰ কাৰণে দায়ী আমাৰ সমাজখনে বিচাৰে ছোৱালীগৰাকী কম বয়সত বিয়া হওক সমাজখনে বিচাৰে যে ছোৱালীগৰাকী বিয়া হৈ কিনে ভালকৈ এগৰাকী একদম আইডল নাৰী হওক কিন্তু আইডল নাৰী হ'বলৈ হ'লে তাক সেইখিনি চিন্তাধাৰাৰ বিকাশ ঘটাব লাগিব বিয়া মানে সকলোখিনি নহয় বিয়া এটা পাৰ্ট অফ লাইফ হ'ব কিন্তু তাৰ আগতে নিজৰ ছোৱালীজনী চিন্তাৰ বিকাশ হ'বলৈ দিয়ক তাৰপিছত উপযুক্ত বয়স হ'লে উপযুক্ত বয়সৰ পিছত বিয়া হ'বলৈ দিয়ক নিজে মই ইয়াতে কোৱা নাই যে বেয়া কাম কৰাবিলাক বা নাৰী বোৱাৰীবিলাক বা নাৰী বা যিকোনো ছোৱালী এগৰাকী ভাল বুলি কোৱা নাই মই খালি কৈ আছোঁ যে প্ৰথমতে শিক্ষিত কৰক চিন্তাৰ বিকাশ কৰক তাৰপিছত বিয়াৰ কথা হ'ব বিয়া সকলো নহয় এই চিন্তাধাৰা এতিয়া চেঞ্জ নহ'লে আমাৰ সমাজখন এনেকৈয়ে গৈ থাকিব এতিয়া দেখিয়ে পাইছে সমাজখনত কেনেকুৱা ঘটনা হৈ আছে নিজৰ সন্তানক এৰি থৈ কিনে গুচি যায় এইটো পৰ্যায় কিয় আহি পাল কাৰণ আমাৰ চিন্তাৰ বিকাশ হোৱা নাই আমাৰ টেকন'লজি আহিলে অট্টালিকা আহিলে কিন্তু চিন্তাৰ বিকাশ হোৱা নাই চিন্তাৰ বিকাশ হ'বলৈ হ'লে শিক্ষা একমাত্ৰ উপায় গতিকে প্ৰত্যেকগৰাকী নাৰী শিক্ষিত হওক তেতিয়াহে ঘৰখন শিক্ষিত হ'ব তেতিয়াহে ল'ৰা ছোৱালী ভাল হ'ব ল'ৰা ছোৱালী মোবাইল চাই অমুক চাই তমুক চাই কিয় চায় কাৰণ মাক এগৰাকী মোবাইল চাই থাকে মাক এগৰাকী দেউতাক এজন মোবাইল চাই থাকিলে সেইবিলাক দেখি দেখিয়েতো শিকে ন নাথাকিলেতো বস্তুটো নিশিকিব কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব কাৰণ বৰ্তমান মই নিজৰ চকুৰ আগত দেখি আছোঁ এনেকুৱা সমস্যাবিলাক যে প্ৰত্যেকখন ঘৰতে অশান্তিৰ কাৰণ হৈ পৰিছে এইবিলাক ছ'চিয়েল মিডিয়াৰ কাৰণে গতিকে ছ'চিয়েল মিডিয়া ভালকৈ ইউজ কৰিবলৈ হ'লে আমাৰ প্ৰথমতে নিজে গম পাব লাগিব কোনটো ভাল কোনটো বেয়া তাৰ কাৰণে আমি কি হ'ব চিন্তাৰ বিকাশ হ'ব লাগিব চিন্তাৰ বিকাশৰ ৱেটোৱে হৈছে আমাৰ শিক্ষা সকলোৱে মিলিজুলি শিক্ষিত হওঁ চিন্তাধাৰা বিকাশ কৰোঁ তাৰপিছত আমাৰ সমাজখনৰ বিকাশ কৰিম তেতিয়া আমি শান্তিত থাকিব পাৰিম অন্যথা আমাৰ এই অশান্তি আমাৰ চলিয়ে থাকিব চ' উন্নতি মানে টেকন'লজি ইউজ কৰিব জনাটোৱে নহয় বিকাশ মানে হৈছে আমাৰ চিন্তাৰ বিকাশ হোৱাটো বাই বাই